পাছফালে গোটেই মানুহ হুলস্থুল ইয়াত ধামাকা কিবা বাইছে আবেচনা পোৱা পোৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন তৰুণ হাজৰিকা 2.0 আৰু আজি গৈছোঁ আমি জীয়াত হল 1 জানুৱাৰী পাৰ্টি খাবলৈ 2022 চনৰ প্ৰথমটো মাহৰ প্ৰথমটো দিনত তো সবে গৈছোঁ মানে বাইক 5খন মানুহ 11টা এখনত ট্ৰিপলকৈ গৈছোঁ তাৰপিছত আৰু RS 2খন RTR 160 4V গ্লেমাৰ এখন আৰু ফাচিনো য়ামাহা স্কুটি এখন তো 5খন বাইক গৈ আছোঁ হেভিকৈ পাৰ্টি কৰিম ধামাকা পাৰ্টি এয়া আমাৰ লগৰ ফাচিনো দুটা আহি আছে বিনন্দ আৰু শেখৰ RSত গৈ আছে ভাইটি আৰু দেউৰী জ্ঞানী দেউৰী তো আমি গৈছোঁ 3জন তাৰপিছত আগত গৈ আছে সুনুকন কমলা আৰু ফজল আৰু এজনৰ নাম কি হ'ল পাহৰিলোঁ তাৰপিছত আমি গৈছোঁ 3জন হিৰক আৰু মই আৰু এজন পাছত দীপ তাৰপিছত গৈ আছোঁ গোটেই 11জনে ভালকৈ ধামাকা পাৰ্টি হ'বলৈ গৈ আছে অকল আমি 11জনে নহয় তাত বহুত মানুহ আছে মানে জীয়াত হল পাৰ্ক একচুৱেলি বহুত আৰু মানে কি হ'ল পাৰ্টিটো ধামাকা হৈছে ন আৰু মানে তাত ইমান এটা হেৰি কৰিবলৈ দিয়া নাই তো ইমান জানে আজিকালি বাধা বিঘিনি নতুন চৰকাৰ তো আহি পালোহি লাহে লাহে অলপ মুঠাই কাষেৰে আহিছোঁ আৰু আগত চলি আছে পুলিচৰ চেকিং তো আমি এতিয়া অলপ ইয়াতে ৰখি দিম হেলমেট একো অনা নাই আৰু কিবা কিবি অলপ নিব দিয়া নাই তাত বস্তু তো আমি এতিয়া অলপ ছাইডতে ৰখি দিম আৰু যামগৈ চাগে ছাইডত দেখি সেইকাৰণে এইবিলাক ৰখি দিছোঁ আগত পুলিচ চেকিং আমি আকৌ এখন বাইকত ট্ৰিপলকৈ আহিছোঁ হেলমেট নাই ধৰিবতো সেইকাৰণে তো আমি ইয়াতে ৰখিলোঁ আৰু লগৰকেইটা এতিয়া বজাৰ কৰিব যাব ইয়াৰ পৰা আমি ছাইডত দি দুটা মানে এই পথাৰ ৰাস্তাতে গুচি আহিছোঁ এতিয়া পথাৰ ৰাস্তাতে গুচি আহিলোঁ এইফালে নগ'লোঁ আৰু চেক হৈছে আমি বাইপাছ মাৰিলোঁ পথাৰ ৰাস্তাতে দি একেবাৰে আগত লামগৈ শ্বৰ্টকৈ ভালে হ'ল আৰু লগৰকেইটা বজাৰ কৰিব গৈছে সেইফালে আৰু ভয় চভা কৰি দিছোঁ সেইফালে কথা কোৱা নহ'ল মানে তাত তেনেকৈ আৰু বাইকত গ'লে গ্ৰুপৰ কেমেৰা নাই ন সেইকাৰণে কথা চথা ক'ব বেয়া মানে তো ঘৰতে আহি ভিডিঅ'টো এডিট কৰোঁতেনে ভয় চভা কৰিলোঁ আপোনালোকে কেনেকুৱা পায় কেনেকুৱা নাপায় নাজানো কিন্তু আই হোপ নতুন বছৰ নতুন ভিডিঅ' আপলোড দিছোঁ যেতিয়া ছাপৰ্টটো পাম আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ তাতে জীয়াত হল পাহাৰত খানা খাব গৈছোঁ বুলি পাৰ্টি খাব গৈছোঁ বুলি ভিডিঅ'টোকে বনাই দিলোঁ আৰু নতুন বছৰ এনেও সকলোকে শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা 2022 চনৰ সকলোকে হেপী নিউ ইয়েৰ আৰু 22 চনৰ নতুন বছৰৰ কাৰণে শুভেচ্ছা জনালোঁ আৰু সকলোকে তাকে আৰু আমি এতিয়া লাহে লাহে গৈ আছোঁ গাঁৱৰ মাজেদি শ্বৰ্টকাটটো বাইপাছ চেকিংটো আছে তাত তেনেকৈ হেলমেট নাই আমাৰ ক'তনো লাইচেঞ্চে নাই আমাৰ বাইকত ক'তনো আৰু এতিয়া পালোঁ আমি জীয়াত হল ৰোড আৰু লগে লগে পালোঁ আমি জীয়াত হল ইয়াৰ পৰা অফ ৰোডিং ৰাস্তা হ'ব আৰু ফাইনেলি পামেই আৰু অলপ পিছতে এনেই মানুহ অহা যোৱা কৰি আছে একচুৱেলি বহুত অহা যোৱা গাড়ী অহা যোৱা তেনেকেই ভাল লাগিলে জেগাটো মানে ভাল এইবাৰ মানুহ কম জানেই ৰুলবিলাক কেনেকুৱা বিজেপি চৰকাৰৰ ৰুলছবিলাক সেইকাৰণে অলপ কম মানুহ ভয়তে নাহা কিছুমানে আৰু আমাৰ আগত গৈ আছে RSখন আমি সুনুকন আৰু কমলা গৈ আছে এনেকৈ আৰু ভাল এনজয় কৰিব ভিউ প্লেচ আৰু মানুহবিলাক চাব কেনেকুৱা আৰু জীয়াত হলত আহিব পাৰিব জীয়াত হল পাহাৰত আৰু যদি কোনোবাই ধেমাজিত চাই আছে জীয়াত হল নিশ্চয় আহিছে চাগে মোক কোনে দেখিছে কোনে নাই দেখা নাজানো কিন্তু মই ঘূৰি অহা সময়ত মোক ভণ্টিজনীয়ে ছাবস্ক্ৰাইবাৰ এজনীয়ে মোক মাতিছিলে দাদা আপোনাক মই বিগ ফ্ৰেণ্ড ছাবস্ক্ৰাইবাৰ হয় বুলি এনেকৈ চিঞৰিছিলে কিন্তু মোৰ ৰখিব সময় নহ'ল আমি স্পীড আহিছিলোঁ তো ছাইডৰ পৰা চিঞৰ পাইছিলোঁ মই অকল ঘূৰি চালোঁ আৰু তাৰপিছত এই ছোৱালীজনীও মাতি পিনে গ'লগৈ ভণ্টিজনীও যদি ভণ্টিজনীয়ে চাই আছা প্লিজ কমেণ্ট কৰি দিবাচোন তোমাৰ নামটো আৰু তেনেকৈ লগ কৰা নহ'লতো সেইকাৰণে আৰু কি ক'ম আৰু এনজয় কৰক ফাইনেলি জীয়াত হল পালোহি আৰু পিকনিক স্পটটোলৈ গৈ আছোঁ এতিয়া লোকেশ্যনো পাইছোঁ মানে আৰু গৈ আছোঁ আৰু লাহেকৈ জেগাটো পালোহি আৰু ভিউ প্লেচটো চাওক মানুহ কিমান কেনেকুৱা লাহে লাহে গৈ আছোঁ অফ ৰোডিং ষ্টাৰ জীয়াত হলত গাড়ী চাওক আপোনালোকে বক্স হৰ্ণ ঢেৰ কিবা কিবি আছে মানে এইটো ভইচটো দি দিয়া নাই মই দি দিম চাগে এতিয়া ভইচ অভাৰ কৰি আছোঁ মিউজিক গান কাৰ কিমান চিঞৰ বাখৰ শুনিবা সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ মই লাহে লাহে গৈ আছোঁ আমি লাষ্টত আহিছোঁ বুলি ক'ব পাৰি লাষ্টত মানে একচুৱেলি কি হ'ল খানা খোৱা অহা যোৱা কৰিছে মানুহ কাৰ কোনে ক'ত গৈছে হিচাপ নাই আমি গৈ আছিলোঁ 12টা 1মান বজাত গৈছোঁ নেকি
তেতিয়া যোনে ভাত ৰান্ধি খাই কিবা কিবি খাই একচুৱেলি খাই আছিলে কিছুমানে পূৰা নাচি আছিলে মিচিং মানুহ বড়ো অসমীয়া কছাৰী বুলি ক'বলৈ নাই চবটো আছেগৈ তাত আদি চাদি চব আছে ভাল লাগিলে গৈ আৰু এইবছৰ দৰে ইমান কম হ'ব বুলি নাভাবিছিলোঁ কিন্তু হ'ল কম এতিয়া বাইকখিনি পাকত ৰখাই ল'লোঁ মানে ষ্টপত ৰখাই ল'লোঁ তাৰপিছত এতিয়া আমি যাম আৰু দুজনে বজাৰ কৰিবলৈ গৈ আছে কিবা কিবি অলপ তো এতিয়া দুজন নাই পোৱাহি আমি 9জনে পালোঁহি আগতকৈ এতিয়া ইয়াতে ৰখি আছোঁ আপোনালোকক দেখাই আছোঁ চাওক আৰু আগত আছে এই ছাইডত মানে কাঠ আৰু বাঁহ বান্ধি দিয়া আছে মানে নাৱত লিখা কিবা বনাই আনে মানে আৰু আমাৰ কমলা ভাই RSখন বেক কৰি আছে ফাইনেলি তো লাহেকৈ খোজকাঢ়ি লগৰকেইটাৰ লগত আৰু একে আগত যাম বুলি ভাবিছোঁ আমি একে চবতকৈ আগত তো কি হয় চাওঁ আগত যাব পাৰোঁ ন কিমান কষ্ট হয় কিমান কষ্ট নহয় পাহাৰ বগালে কষ্ট পাহাৰ বগালে মানে হিলত একচুৱেলি কথা চথা কোৱা নহ'ল তাত এনেই চেল্ফিকে কৰিলোঁ মানুহ ধেৰ আছে ন মোবাইলৰ হাতত লৈ কিমান ভিডিঅ' কৰিম মানে আমনি লাগিলে আৰু তাতে আৰু এনজয় কৰা দিন এনেই ভিডিঅ'টোকে বনাই দিলোঁ তো এতিয়া জুই কৰা ধৰিলোঁ আমি ফাইনেলি মাংস পুৰিবলৈ খৰিকাত দি পৰিম একচুৱেলি খৰিকাত দি খাম মানে আমি মজাকৈ আৰু আমাৰ ইটা ভাইকেইটাই খৰি জ্বলাই আছে জুৰি জ্বলাই আছে আৰু লগৰকেইটা নাই পঢ়ে বস্তু বজাৰ কৰি যোৱা পাছফালে গোটেই মানুহ হুলস্থুল ইয়াত ধামাকা ইয়াত ফটো মাৰি আছোঁ আৰু হেভি পাৰ্টি মানে সকলোৱে আহিবা 1 জানুৱাৰীত জীয়াৰ হলৰ হেভি প্লেচ আৰু সকলোৱে দেখিছে ভিডিঅ'ত পাছফালে আগফালে চাব নাই কৰি চিলাই শেষ হৈ গ'ল আৰু আমাৰ আগফালে আছেই আমিতো কি খাম আপোনালোকে জানেই ডেকা ল'ৰা নকলেও হ'ব চাগে মেবি তো এতিয়া মাংস চাংস পুৰি মেলি লাহেকৈ পাৰ্টিটো কৰিবলৈ বহিলোঁ ছাইডত অলপ নদী কাষত আহিলোঁ নদীৰ মাজত এইখিনিত পানী নাই বালি আছে বালিখিনি আহিলোঁ আমাৰ গাহৰি মাংস খৰিকা দিয়া মজাকৈ খাম এতিয়া ধুনীয়াকৈ বহি আৰু এতিয়া খাই শেষ হৈ গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ ফাইনেলি কাৰণ ধুমাধুম খালোঁ আহিলোঁ পুলিচে চেকিং পালে আকৌ বেয়া হ'ব আগফালে মিচিং ছোৱালীয়ে নাচি আছে অকল মিচিং ছোৱালী বুলি ক'ব নাই চব নাচে যে এইফালেও বোৱাৰী মানুহ ডেকা বুঢ়া ক'বলৈ নাই চব নাচি আছে ফূৰ্তি কৰা দিন সকলোৱে কিনো আৰু আমিও অলপ নাচিলোঁ সেইবিলাক ভিডিঅ' চিডিঅ' নকৰিলোঁ আই হোপ জল্দি ভালকৈ পাওঁগৈ কাৰণ পুলিচে পালেতো বেয়া হ'ব এতিয়া RPM দি আছে ভাইসকলে কিবা বাইক চাই RPM চাই পকা আকৌ পকা আওসাত বাবা গাইছ এতিয়া যাওঁগৈ পাৰ্টি চাৰ্টি কৰা হৈ গ'ল সকলোকে হেপী নিউ ইয়াৰ মোৰ চেনেলটো যদি ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব